Hello everyone, সকলো ভালে আছে নহয় মই আজি আপোনালোকৰ বাবে লৈ আহিছো হিষ্টৰিকেল বেটলছ এণ্ড যি চনবোৰত হৈছিলে তাৰ ইয়াৰবোৰ গতিকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব এইবোৰ কোৱেশ্যন প্ৰায় এটা নহয় এটা কমন আহে আপোনাৰ যিবোৰ আসাম তথা আপোনাৰ গভৰ্ণমেণ্ট জববোৰত কম্পিটিটিভ এক্সামবোৰত অহা দেখা যায় গতিকে মোষ্ট ইম্পৰ্টেণ্ট হিষ্টৰিকেল বেটলছ এণ্ড ইয়াৰ্ছ আৰু কাৰ মাজত হৈছিলে মই তাকো আপোনালোকক জনাম ভিডিঅ'টোত গতিকে আহক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো এতিয়া প্ৰথমটো লৈছো আপোনালোকৰ বেটল অফ কলিংগ যুদ্ধ মানে কাৰ মাজত হৈছিলে আমি এটা চাম আৰু কিমান চনত হৈছিলে 261 BC 261 BC বিটুইন কাৰ মাজত হৈছিলে অশোক আৰু অনন্ত পদ্মনাভমৰ মাজত হৈছিলে বেটল অফ কলিংগ যুদ্ধ কাৰ মাজত হৈছিলে অশোক আৰু অনন্ত পদ্মনাভম কিমান চনত হৈছিলে BC হৈছিলে 261 BC দুই নম্বৰটো বেটল অফ হাইডাপাছৰ বেটল কিমান খ্ৰীষ্টাব্দত হৈছিলে 326 BC আৰু কাৰ মাজত হৈছিলে আলেকজেণ্ডাৰ দি গ্ৰেট এণ্ড কিং পৌৰছ অফ পাঞ্জাব বেটল অফ হাইডাপাছ কাৰ মাজত হৈছিলে আলেকজেণ্ডাৰ দি গ্ৰেট আৰু কিং পৌৰছ অফ পাঞ্জাবৰ মাজত কিমান খ্ৰীষ্টাব্দত হৈছিলে 326 BC মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো স্কিপ নকৰিব লাইক কৰিব 3 নম্বৰ লৈছো বেটল অফ সিন্ধ কিমান খ্ৰীষ্টাব্দত হৈছিলে 712 BC বিটুইন কাৰ মাজত হৈছিলে ৰাজা দহিৰ এণ্ড মুহম্মদ কাছিম বেটল অফ সিন্ধ যুদ্ধখন হৈছিলে 712 BC কাৰ মাজত হৈছিলে ৰাজা দহিৰ এণ্ড মুহম্মদ কাছিমৰ মাজত হৈছিলে 4 নম্বৰ লৈছো দ্য ফাৰ্ষ্ট বেটল অফ টৰাইনৰ প্ৰথম যুদ্ধখন কিমান চনত হৈছিলে 1191 চনত টৰাইনৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিলে 1191 চনত আৰু কাৰ মাজত হৈছিলে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত এই টৰাইনৰ যিখন প্ৰথম যুদ্ধ হৈছিল 1191 চনত সেইখনত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজৰ মাজত যুদ্ধ হৈছিল এই যুদ্ধখনত প্ৰথম যুদ্ধখনত কোন জিকিছিলে পৃথ্বীৰাজ চৌহানে পৰীক্ষাত এইটো প্ৰশ্ন অহা দেখা যায় পৃথ্বীৰাজ চৌহান প্ৰথম যুদ্ধখনত জিকিছিলে টৰাইনৰ সেইটো মনত ৰাখিব 5 নম্বৰ দ্য ছেকেণ্ড বেটল অফ টৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিলে কিমান এই এবছৰৰ পিছতে হৈছিলে প্ৰথম যুদ্ধ মানে 1192 চনত হৈছিলে আৰু মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজতে হৈছিলে কিন্তু এই যুদ্ধখনত মহম্মদ ঘুৰিহে জিকিছিলে বিজয়ী হৈছিলে 6 নম্বৰ ফাৰ্ষ্ট বেটল অফ পানিপতৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিলে 1526 চনত পানিপতৰ প্ৰথম যুদ্ধখন হৈছিল 1526 চনত বিটুইন কাৰ মাজত বাবৰ এণ্ড বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল পানিপতৰ প্ৰথম যুদ্ধখন হৈছিল 1526 চনত কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত 7 নম্বৰটো আজি লাষ্ট যিটো শেষ যুদ্ধখনৰ বিষয়ে ক'ম আৰু মই ইয়াৰ পাৰ্ট আগবঢ়াম আপোনালোকে ছাপোৰ্ট কৰিব অলপ 7 নম্বৰ লৈছোঁ কি দ্য বেটল অফ খানোৱা যুদ্ধখন কিমান চনত হৈছিল 1527 চনত বিটুইন কাৰ মাজত হৈছিল বাবৰ এণ্ড ৰাণা সাংগা দ্য বেটল অফ খানোৱা হৈছিল 1527 চনত বাবৰ আৰু ৰাণা সাংগাৰ মাজত গতিকে ভিডিঅ'টো লাইক কৰিব ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম